दोस्तो वेलकम टू माय यूट्यूब चैनल RPR 7.0 আজি আমি গৈ আছো মোৰ অৰিজিনাল ভিডিও শুটিংৰ কাৰণে ৰেপ সং গটিকে চাই থাকিব ভিউ পইণ্টটো আপোনালোকক দেখাম একদম ভাল লগা ভিউ পইণ্টটো আছে আপোনালোকক দেখাম চাই থাকিব ৰাস্তাতে লগ পাম আৰু টাটা এটা আমার শুট প্রথম শুটটো ইয়াত হয়েছে এইটো আমার শুট ভিডিও করা মনীষ এইপিনে আছে গোপাল এইটো দলঙত আছে এতিয়া আমি দলঙত শুট কৰি আছো সো এইটো দলংটো পুরাপুরি দলং হৈছে তো এতিয়া ইয়াৰ পৰা আকৌ দূৰত যাম ভিউ পইণ্টটো তাত আৰু ইয়াতটো ভাল আছে সো চাই থাকক ডাইৰেক্ট ভিউ পইণ্টত গৈ লগ পাম আৰু ৰাইট ফাইনেলি ভিউ পইণ্টটো আহি পালোঁ ভিউ পইণ্টটো হৈছে এইটোৱে চাব পাৰিব ভিউ পইণ্টটো একদম ভাল লগা ভিউ পইণ্টটো আছে গতিকে ইয়াত অলপমান এতিয়া শ্বুট কৰিম ইয়াত শ্বুট কৰি মেলি তালৈ যাম এই চাইডে যাম এতিয়া এইটো চাইডে যাম ভিউ পইণ্টটো এইটো চাইডে যাম তাত ভিডিঅ'টো বনাম চ' আপোনালোকে চাই থাকক তো এইটো ভিউ পইণ্টটো আছে এইটো আপোনাৰ অমৰপুৰ ঘাট চ' আপোনালোকে যদি কোনোবাই ভিডিঅ' বনাম বুলি ভাবিছে তেন্তে অমৰপুৰ ঘাটলৈ আহি কিনে ভাল ভিউ পইণ্টটোত ভিডিঅ' বনাব পাৰিব চলো এতিয়া ভিডিঅ'টো শ্বুট কৰোঁ তাৰপাছত আকৌ লগ পাই আছোঁ গাইজ এইটো এই ভিডিঅ' কৰি আছে ফটো মাৰি আছে ইয়াতে আছে আমাৰ গিটাৰ মাষ্টাৰ ইয়াত এইটো হৈ আছে আমাৰ শ্বুটিংটো চ' দোস্ত ফাইনেলি শ্বুটিং খতম হৈ গ'ল এটাই হ'ল এতিয়া মানে ভিডিঅ'টো এডিট কৰিব লাগিব গতিকে এডিট কৰিবলৈ মই মনীষ গগৈক জনাইছোঁ আৰু লগতে আমাৰ গোপাল চেত্ৰী সহায় কৰিব আৰু তাতে আৰু আজিৰ ভিডিঅ'টো শেষ হ'ল চ' এতিয়া এনেই মানে প্ৰেক্টিচ হৈ আছে এতিয়া গিটাৰ চিটাৰ বজাই মেলি হেনতেন এতিয়া মানে বহিছোঁ আৰু এতিয়া ইয়াত অলপ দেৰি কথা পাতি ল'ম তাৰপাছত ইয়াৰ পৰা ওলাম আৰু মোৰ নতুন ভিডিঅ'টো সোনকালে আহিব এতিয়া চ' মোৰ ভিডিঅ'টো সকলোৱে ভাল পাব যেন পাইছোঁ মই আশা ৰাখিছোঁ যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰকো শ্বেয়াৰ কৰি দিব যে এইটো মানে এইটো ছংটো মই ভাবিছোঁ যে বহুত ভাল হ'ব কিন্তু এতিয়া কিমান ভাল হ'ব আপোনালোকে কমেণ্ট কৰি কিনে জনাব এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত বাই বাই গাইজ নেক্সট ভিডিঅ'টো লৈ আকৌ আহোঁ